মৰমৰ তথা মোৰ কলিগ আমাৰ দৰ্শিং নহান ডাঙৰীয়া, আমাৰ MLA ৰূপসিং তেৰণ ডাঙৰীয়া MLA আৰু আমাৰ অৰুণ তেৰাকৈ EM MDC board chairman বন্ধু বান্ধৱীসকল আৰু আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ বন্ধু বান্ধৱী, মণ্ডল প্ৰেচিডেণ্ট বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা বৰ বিশেষ নাই। যি ধৰণে পাৰ্টিটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব পৰা যাব আৰু সেই হিচাপত আমাৰ নেশ্যনেল লেভেল তথা ষ্টেট লেভেল পৰা আমাক ডাইৰেকশ্যন দি দিছে আৰু সেই হিচাপে এই মাহত কি কি অৰ্গেনাইজ কৰা হ'ব, কি কি ফাংচন কৰিব পাৰিব এইটো নিশ্চয় কৰি দিছে। মই তাৰ বাবে দীঘলীয়া কৰিবলৈ নিবিচাৰোঁ, বহুত বক্তা আছে আৰু ময়ো জানিবলৈ বিচাৰোঁ। এতিয়া বিশেষকৈ আমাৰ ইয়াত ক'বলৈ গ'লে ইলেকশ্যন আমাৰ MP যে আমাৰ 3 কাৰ্যালয়ে এক হৈ একত্ৰিত হৈ আমি ফাইট কৰিব পাৰোঁ। বিশেষকৈ এতিয়া আপোনালোকে চিন্তা কৰিব, বিশেষকৈ আমাৰ চিন্তা কৰিবলগীয়া আহিছে এতিয়া ধৰক কংগ্ৰেছৰ ৰাহুল গান্ধী বা এতিয়া গৌৰৱ গগৈ প্ৰেচিডেণ্ট হোৱাৰ পাছত যাৰ তাহা মানুহবিলাকে হয়তো গুচি যাব পাৰে। এই কথাৰ ক্ষেত্ৰত আমি একদম সকলোৱে চিন্তিত হ'ব পাৰিব যে অন্ততঃ এতিয়া কি কয় এপিএছএলচি নহয় আকৌ কংগ্ৰেছ ফালে যাব গৈছে মানুহবোৰ। এইবিলাক ini tumong nanti kongdun akan kecari pun presiden belum terang kehai tongi kami tor kehai roton teron kehai tapi ke downtown macam abarin NC kehai orang sini tapi abarin IM Sumangkro tapi IM Hongsin Longti tapi ke Simon Batok tapi abarin MDC langsung itu lakukan komitmen atau yang MDC lakukan kepada ini ada district committee dan akhirnya kita komitmen cuma lakukan non hari John nanti John lasopian akhir aku itu joining program ta maximum aku sensi ke tanggal non isi dia konsensi contoh Lasila sopen langdapur kontakte আমার ক্যাম্পেইন 70% 80% আমার ক্যাম্পেইন হইব। এই তোমার ক্যাম্পেইন টাইমের 70-80% কিন্তু বললাম গ্রাসরুট বুথ লেভেল লোকে আমি লই যাব লাতুম খান একসেপ্ট নাম কইতো লাতুম বেসি ক্লেম রাপ করনান কো কালিলো টানতে লাতুম নানজন লোকে ইম্পর্টেন্ট নাম দিতে দেবে বললাম important ang bibigyan ni kolam ke jam dia nak kolam masih ada itu BJP Jadi
Bye.